এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফি চেপ্টাৰ 7 অৰ্থাৎ নীতিবিদ্যা অধ্যায়টোৰ পৰা 2 মাৰ্কৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। কুৱেশ্যনসমূহ বিগত বৰ্ষৰ কুৱেশ্যন পেপাৰ্ছ আৰু তোমালোকৰ পাঠ্যপুথিৰ আধাৰত নিৰ্বাচন কৰা হৈছে। ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ PDF আকাৰত উপলব্ধ আছে। PDFৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। PDFটো অপেন কৰোঁতে এটা 8 ডিজিটৰ পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। এই পাছৱৰ্ডটো তোমালোকে ভিডিঅ'ৰ মাজত পাৰ্টকৈ 4টা ভাগত পাই যাবা। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। 1 নম্বৰ কুৱেশ্যনটো হৈছে নীতিবিদ্যা কাক কয়? এনচাৰ হ'ব যি বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰে তাকে সাধাৰণতে নীতিবিদ্যা বোলা হয়। 2 নম্বৰ কুৱেশ্যনটো হৈছে এথিক্স শব্দটোৰ অৰ্থ কি? এনচাৰ হ'ব ইংৰাজী এথিক্স শব্দটো গ্ৰীক এথিকা শব্দৰ পৰা আহিছে। এথিকা শব্দক আকৌ ইথোছ শব্দৰ পৰা লোৱা হৈছে। এই ইথোছ শব্দৰ অৰ্থ হৈছে চৰিত্ৰ, আচাৰ ব্যৱহাৰ, ৰীতি-নীতি বা অভ্যাস। 3 নম্বৰ কুৱেশ্যনটো হৈছে যিবোৰ ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক কৰ্ম বোলে বা ক্ৰিয়া বোলে। 4 নম্বৰ কুৱেশ্যনটো হৈছে ঐচ্ছিক কৰ্মৰ 3টা স্তৰ কি কি? এনচাৰ হ'ব মানসিক স্তৰ, দৈহিক বা শাৰীৰিক স্তৰ আৰু বাহ্যিক স্তৰ বা পৰিসমাপ্তি স্তৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে অভ্যাসজনিত ক্ৰিয়া কাক বোলে? এনচাৰ হ'ব যেতিয়া কোনো এটা ক্ৰিয়া ইচ্ছাকৃতভাৱে বাৰে বাৰে অনুশীলন কৰা হয় তেতিয়া ই অভ্যাসত পৰিণত হয়। অভ্যাস হৈছে ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰেই পৰিণতি। 6 নম্বৰ কুৱেশ্যনটো হৈছে নীতিবিদ্যাৰ আদৰ্শ। এনচাৰ হ'ব নীতিবিদ্যাৰ আদৰ্শ পৰম শ্ৰেয় বা পৰম কল্যাণ। 7 নম্বৰ কুৱেশ্যনটো হৈছে বস্তুনিষ্ঠ বিজ্ঞান কাক বোলে? এনচাৰ হ'ব যি বিজ্ঞানে কোনো বস্তুৰ প্ৰকৃত স্বভাৱ, প্ৰকৃতি বা লক্ষণৰ বিষয়ে আলোচনা কৰে আৰু ইয়াৰ উৎপত্তি আৰু বিকাশৰ বৰ্ণনা দিয়ে তাকেই বস্তুনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। যেনে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান উদাহৰণ হ'ব। 8 নম্বৰ কুৱেশ্যনটো হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান কাক বোলে? এনচাৰ হ'ব যি বিজ্ঞানে কোনো এটা আদৰ্শ বা মানদণ্ডক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। 9 নম্বৰ কুৱেশ্যনটো হৈছে পুৰুষাৰ্থ বুলিলে কি বুজা? এনচাৰ হ'ব যিবোৰ পুৰুষৰ বা মনুষ্যৰ প্ৰয়োজন তথা আধ্যাত্মিক পূৰ্ণতা লাভৰ যিবিলাক হেতু বা উপায় সেইবোৰকে মানৱৰ পুৰুষাৰ্থ বোলে। 10 নম্বৰ কুৱেশ্যনটো হৈছে 4 পুৰুষাৰ্থ কি কি? পুৰুষাৰ্থ 4 প্ৰকাৰৰ। পুৰুষাৰ্থ 4 প্ৰকাৰৰ কি কি? এনচাৰ হ'ব 4 পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। পুৰুষাৰ্থ হিচাপে কামৰ অৰ্থ কি? কাম কেই প্ৰকাৰৰ? মুখ্য লাভৰ 3টা পথ বা মাৰ্গ কি? পুৰুষাৰ্থ হিচাপে অৰ্থৰ অৰ্থ কি? মুখ্য কাক বোলে? এই কুৱেশ্যন কেইটাৰ এনচাৰ তোমালোকে নেক্সট পাৰ্টত পাবা। লগতে এই ভিডিঅ'টোত চেপ্টাৰ 8 অৰ্থাৎ ধৰ্মৰ কুৱেশ্যন এনচাৰসমূহো আলোচনা কৰা হৈছে। তো আজিলৈ ইমানে। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।